নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা লাই পাতৰে মাছৰ আঞ্জা বনাই দেখুৱাম। কেনেকুৱা পায় কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক। ইয়াতে মই লাই পাত লৈ লৈছোঁ আৰু লাই পাতখিনি মই গাঁৱৰ পৰা আনিছিলোঁ গাঁৱত যাওঁতে। তাৰপাছত এইখিনি ভালদৰে ধুই পখালি লৈ মই এনেকৈ টুকুৰা টুকুৰিকৈ ছিঙি লৈছোঁ হাতেৰে। মোৰ চেনেলত যদি আপুনি নতুন হয় আৰু মোৰ ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত জনাব। তাৰপাছতে মই ছিঙি থৈ দিয়া লাই পাতখিনি মই কেৰাহী এটাত এনেকৈ শুকানে ফ্ৰাই কৰি লৈছোঁ। মই ইয়াতে কোনো ধৰণৰ তেল বা পানী এনেকৈ ব্যৱহাৰ কৰা নাই। এইখিনি মই অলপমান সেমেকি যোৱালৈকে ভাজি লৈছোঁ। লাই পাতখিনি লাহে লাহে সেমেকি আহিব ধৰিছে। তাৰপাছত মই এইখিনি নমাই লৈছোঁ এখন প্লেটত। এইখিনি অলপমান ঠাণ্ডা হ'বলৈ দি মই ইয়াতে মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি গ্ৰাইণ্ড কৰি উলিয়াই লৈছোঁ। তাৰপাছত একেটা কেৰাহীতে মই ইয়াতে মিঠাতেল দিছোঁ অলপমান। তাৰপাছত ইয়াতে টুকুৰা টুকুৰিকৈ মই আলু কাটি দিছোঁ। তেল গৰম হোৱাৰ পাছত এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি উলিয়াই লৈছোঁ। ৰৈ যোৱা তেলখিনিতে মই শুকান জলকীয়া এটা আৰু কেইটামান পাঁচফোৰণ দি পেলাই মই এইখিনি ভাজি লৈছোঁ। তাৰপাছত মই আদা নহৰু থেতেলি থোৱা ইয়াতে মই তেলতে দি দিছোঁ। সেইখিনি অলপমান ফ্ৰাই কৰি লোৱাৰ পাছত মই ইয়াতে বিলাহী টুকুৰা টুকুৰিকৈ এটা গোটা কাটি দিছোঁ। তাৰপাছত বিলাহী দিয়াৰ পাছতে মই ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুসৰি। তাৰপাছত ইয়াতে আধা চামুচ পৰিমাণৰ মই হালধি গুড়া দিছোঁ। বিলাহীখিনি গলি যোৱালৈকে মই অলপমান সময় ভাজি আছোঁ। বিলাহীখিনি লাহে লাহে গলি আহিব ধৰিছে। ঠিক তেতিয়াতে মই ইয়াতে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি থৈ দিয়া পেষ্টখিনি মই ইয়াতে দি দিম। এইখিনি পেষ্টখিনি দি দিয়াৰ পাছত মই এইখিনি ধুনীয়াকৈ মিলাই লৈ ভাজি ল'ম। লগতে মই আলুখিনিও দি দিছোঁ। আলুখিনি ধুনীয়াকৈ 90% মান সিজিছিলে আগতে মই ভাজি লৈছোঁ আৰু এতিয়া মই একেবাৰে আলুখিনি সিজালৈকে এইখিনি পাত মই ধুনীয়াকৈ ভাজি ল'ম। এইখিনি মই বেছি ভাজা নাই, 4-3 মিনিটমানহে মই ভাজিছোঁ। তলত লাগি নাযাবৰ কাৰণে মই এইখিনি ধুনীয়াকৈ এনেকৈ লৰাই ৰাখিছোঁ বাৰবাৰ আৰু আলুখিনি দেখিছে ধুনীয়াকৈ সিজি উঠিছে এতিয়া। ঠিক তেতিয়াতে মই ইয়াতে পানী দি দিছোঁ। পানী আপোনালোকে জোখমতে দিব। আৰু যিহেতু মই বিলাহী ভজাৰ সময়ত অলপমান সৰহকৈ নিমখ দিছিলোঁৱে, তথাপিও মই ইয়াতে সোৱাদ অনুসৰি নিমখটো দি দিছোঁ। যিহেতু পানী মিলাইছোঁ অলপমান বেছিকৈ নিমখ লাগিব। তাৰপাছতে ইয়াতে মই কেঁচা জলকীয়া গোটাই ফালি পেলাই দি দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী ৰাখিব। তাৰপাছতে মই ইয়াতে মাছখিনি দি দিছোঁ। মাছ আপোনালোকে যিকোনো মাছ ল'ব পাৰে। ল' টু মিডিয়াম ফ্লেমত মই এইখিনি 6-7 মিনিটৰ কাৰণে উতলিবলৈ দিম। ওপৰতে কেইটামান ধনিয়া পাত এনে ছিঙি পেলাই মই দি দিছোঁ, তথাপিও নিদিলেও কোনো কথা নাই। এইখিনি হৈ যোৱাৰ পাছত মই এইখিনি নমাই লৈছোঁ আৰু গৰম ভাতৰ লগত পৰিৱেশন কৰিব পৰা এতিয়া ৰেডি হৈ গৈছে মাছখিনি। এনেকৈ বনাই খাই পোৱা নাই যদি এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয় খাই পেলাই। আৰু মোৰ চেনেলটোত যদি আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।